জোনাকী পৰুৱাবোৰ কলৈ গ'ল কেতিয়াবা ভাবি চাইছেনে নিশা একালত আমি খেদি ফুৰা জোনাকী পৰুৱাবোৰ নোহোৱাৰ কথা ভাবি চাইছেনে জোনাকী পৰুৱাবোৰ ধ্বংসৰ মূল কাৰণ আপুনি মই আমি সকলোৱে সমস্যাটো হৈছে বিশ্বৰ এতিয়াৰ কৰ্মবৰ্ধিত প্ৰদূষণৰ নাম কৃত্ৰিম পোহৰ বছৰি বিশ্বব্যাপী 2-6% বাঢ়িছে কৃত্ৰিম পোহৰৰ ঢল ফলত প্ৰত্যেক বছৰে পৃথিৱীৰ ব্যাপী কেবা হাজাৰ চৰাইৰ মৃত্যু নতুবা ক্ষতিগ্ৰস্ত হৈছে আমি সকলোৱে জানো যে বহু চৰাইয়ে দেশ মহাদেশৰ পৰিভ্ৰমণ কৰে বহু চৰাইয়ে দেশ নিৰ্ণয় কৰে চন্দ্ৰ সূৰ্যৰ গতিবিধি আধাৰত কিন্তু বহু চৰাই কৃত্ৰিম পোহৰত বাৰে বাৰে বাধাগ্ৰস্ত হয় জোনাকী পৰুৱাবোৰে অনুসৰণ কৰে প্ৰকৃতিৰ পোহৰ চক্ৰ মানৱ সৃষ্ট কৃত্ৰিম পোহৰে জোনাকী পৰুৱাবোৰক বিভ্ৰান্ত কৰে ইজনে সিজনৰ ওচৰত আমন্ত্ৰণ কৰাত বাধা হয় ফলত বংশ বিস্তাৰত বাধা পৰে জোনাকী পৰুৱা সাধাৰণতে নিজৰ দেহত পোহৰ উৎপন্ন কৰিব পৰা ৰাতি জিলিকা পাখি লগা এবিধ মৰম লগা সৰু পতংগ পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বিশেষকৈ উষ্ণ জলবায়ু অঞ্চলত জোনাকী পৰুৱা পোৱা যায় ইয়াৰ আকাৰ 2 সেন্টিমিটাৰতকৈও কম বিভিন্ন প্ৰজাতিৰ জোনাকী পৰুৱাৰ পোহৰ ভিন্ন ভিন্ন ধৰণৰ হয় জোনাকীৰ পোহৰ দিয়া যন্ত্ৰৰ কোষবোৰ ৰাসায়নিক বিক্ৰিয়াত যি পোহৰৰ সৃষ্টি হয় তাত কোনো ধৰণৰ উত্তাপ সৃষ্টি নহয় হে এনে ধৰণৰ পোহৰক শীতল পোহৰ বুলি কোৱা হয় জোনাকীৰ শৰীৰত সংকেত প্ৰেৰণ কৰাৰ আন কোনো ব্যৱস্থা নাই